Hello guys, welcome back to my YouTube channel. আজি মই আকৌ এটা ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মই আপোনালোকক লৈ যাম কহিমা সাহিত্য সভালৈ। আমি গোটেইগাল এইখিনি অসমীয়াখিনি গৈ আছোঁ। হাই! So, তাত গৈ পিনি গোটেইখিনিক লগ কৰামগৈ এতিয়া। কাজিনছ আছে, সব আছে, পেহী আছে আৰু তাতে মোৰ সবতছে ভাল লগা এটা ইণ্টাৰেষ্টিং ফেক্ট এটা আছে। মোৰ পেহীটাৰ সাংস্কৃতিক মানে কালচাৰেল ছেক্ৰেটাৰী হয়। সেইকাৰণে মোৰ কাৰণে বহুত প্ৰাউড ফিল। গোটেইখিনি ক্লিপ আপোনালোকক দেখাব চেষ্টা কৰিম। তাত কেনেকুৱা ধৰণৰকৈ আপোনাৰ তাত প্ৰগ্ৰেমটো কৰিব, কেনেকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে, গোটেইখিনি আপোনালোকক দেখাম। চ' ভিডিঅ'টো চাই থাকক একেলগে। আৰু লগতে যদি মোৰ পৰিয়াললৈ নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাৰিব, লাইক কৰিব নাপাৰিব, শ্বেয়াৰ কৰিব নাপাৰিব। মোক আশীৰ্বাদ দি যাওক, এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনি থাকিম। কহিমা সাহিত্য সভা য'ত হ'ব, যোৱাকালি মই যোনটো ভিডিঅ' আপোনালোকক দেখাইছিলোঁ BOC মাৰ্কেট, তাতে এটা ডাঙৰ হল আছে আৰু তাতে চব অৰ্গেনাইজ হয়। যিমানে বিহু হওক, আপোনালোকৰ যেনেকুৱা ধৰণৰ সাংস্কৃতিক কালচাৰেলৰ প্ৰগ্ৰেম হওক, অসমীয়া যোনকেইটা আপোনালোকৰ অসমীয়া যোনবিলাক কালচাৰেলৰ প্ৰগ্ৰেম হয়, চব তাতে আপোনাৰ সেই হলটোতে হয়। আমি তাতে যাম এতিয়া BOC মাৰ্কেট। আপোনালোকক যোৱাকালি যোনটো ভিডিঅ'টো আমি দেখাইছিলোঁ, য'ত গৈছিলোঁ BOC মাৰ্কেট, সেইখিনিতে ডাঙৰ হল এটা আছে, তাতে হ'ব গোটেই প্ৰগ্ৰেমটো। চ' আপোনালোকে ভিডিঅ' চাই থাকক, বহুত ভাল লাগিব। কহিমাত, নাগালেণ্ডত গোটেই অসমীয়া মানুহ। ফাইনেলি আমি কহিমা সাহিত্য সভাত পালোহি আৰু ইয়াতে বহুত মানুহ আছে, এফালে আছে আৰু বহুতখিনি আয়োজন কৰি আছে। আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। नेपाली ट्रेडिशनल चटनी, सिलाम चटनी, पूरी और सब्जी, मिठाई स्वीट्स আছে, फ्रूट्स আছে, মই লোৱা নাই। আমি এতিয়া কহিমা সাহিত্য সভাত আহিলোঁ। আহি পিনি আমাৰ এতিয়া ইয়াতে লাঞ্চ কৰিবৰ কাৰণে জাষ্ট এটা দিছে। চ' এইটো কিয় কাৰণে দিয়া হৈছে পেহী? এইটো মানে আমাৰ মামাৰ ছ'চাইটি এজনৰ দেউতাকৰ শ্ৰাদ্ধৰ কাৰণে দিছে। বছৰীয়া টাইপৰ মানে? বছৰীয়া নহয়, একচুৱেলি ইয়াত মানে যোনবিলাক মানুহ ঢুকায়, ইয়াত যিমান মানুহে হেল্প কৰে তেওঁলোকক এনেকৈ এদিন খুৱায় মানে। আচ্ছা, আমাৰ যেনেকৈ ভোজ দিয়ে, ভোজ ভাত দিয়ে, যেনেকৈ চব গাঁৱৰখিনিয়ে যেনেকৈ সহায় কৰে, গাঁৱৰ মানুহখিনিয়ে হেল্প কৰে, তেওঁলোকক সকাম হোৱাৰ পিছদিনাখন যেনেকৈ এটা ভোজ দিয়ে, ভোজ ভাত দিয়ে, তেনেকৈ ইয়াত মানে চবকে ইয়াত কহিমাত যিমানখিনি মানে চিনাকি ধৰি লওক অসমীয়াৰ পৰা আদি কৰি, নেপালীৰ পৰা আদি কৰি চব ইয়াত নাগা পৰা চব ট্ৰাইব মিলি জুলি আছে। চব মানে এই কহিমা সাহিত্য সভাত আহি পিনি এনেকৈ ইয়াতে এটা খানা খোৱা হয়। চ' ইয়াতে এটা পুৰি দিছে, তাৰপৰা আৰু নেপালী চব্জি দিছে, চলে দিছে, এপল দিছে আৰু ছুইটছ, বিভিন্ন ধৰণৰ ছুইটছ দিছে। চ' খাওঁ, খোৱাটো আপোনালোকক দেখাম। এপলটো প্ৰথম খাওঁ। How's the taste? Taste is nice. Series, there's peas, and I don't know what is this, but it is very classic. চ' আমাৰ মাইনা আছে, অনামিকা, পেহী ছোৱালীজনী আছে। পেহী ছোৱালীজনীয়ে কিবা কম বুলি কৈছে। বহুত ভাল লাগিছে আজি। এইটো নেপালী চাটনি হয়। ইয়াত মূলা, মটৰ আৰু ইয়াত চিলাম গুটি দি বনাই দিওঁ। নেপালী ট্ৰেডিশ্যনেল ফুড। জলকীয়া দি আছে। কেনেকুৱা খানা? বঢ়িয়া। তো শেষে হ'ল আৰু অকণমান লৈ লগে যা আকৌ। ভাল গুডু গুটি কিনে গুডু গুটি পুৰি চব্জি খোৱাৰ পিছত
সুইটছ খাব লাগে সুইটছত ৰসগোল্লা দিছে খাব লাগে পুৰা ৰসগোল্লা ৰসগোল্লা এইটো আমাৰ মাজত আস্থা গগৈ আছে আস্থা গগৈ এটা ফুড মেকিং ইউটিউব চেনেল আছে তাইক আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ডেছক্ৰিপশ্যনতে দিয়া থাকিব আস্থা গগৈ লিংকটো গৈ পিনে আপোনালোকে ছাবস্ক্ৰাইব লগতে ভিডিঅ'বিলাক চাব বহুত ধুনীয়াকৈ বনায় চ' আস্থা গগৈ কৈ দিয়া মোৰ চেনেলটোৰ নাম হৈছে আস্থা গগৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব অ'কে প্লিজ কৰি দিব প্লিজ গাইজ আজি কহিমা সাহিত্য সভাত আহিলোঁ আহি পিনি ইয়াত উপভোগ কৰিলোঁ বহুতখিনি আমি ইয়াতে ঘৰৰ সম্পৰ্কৰ মানুহ পালোঁ ইয়াতে আমি খালোঁ ইয়াতে পুৰি চব্জি এনেকৈ খালোঁ আপোনাক দেখাই আছোঁ লগতে আমাৰ এই সাহিত্য সভাৰ প্ৰেচিডেণ্ট আৰু কি কৈছিলে না শ্ৰী চন্দন চাংমাই শ্ৰী চন্দন চাংমাই আমাৰ সভাপতি মহোদয় ইয়াত আছে আৰু মণিৰাম আলেক হয় নমস্কাৰ হয়। মই মণিৰাম আলেক হয় আজি এই অৰ্গেনাইজ কিয় কাৰণে কৰা হৈছিলে আৰু প্ৰগ্ৰেমটো কিয় কাৰণে কৰা হৈছিলে অলপ কৈ দিব আজি আমাৰ নেশ্যনেল অৰ্গেনাইজেশ্যনৰ আমাৰ মণিৰাম ছাৰ তেওঁৰ প্ৰেচিডেণ্ট হয় তেওঁৰ দেউতাকৰ শ্ৰাদ্ধ মানে পালন কৰা হৈছে আমাৰ কহিমা সাহিত্যসভাতে আমি মিলিজুলি এইটো পালন কৰিছোঁ আৰু তেওঁ দুষাৰ ক'ব नमस्कार मैं मणिराम आले मगर हम लोग नागालैंड उत्तर पूर्वांचल क्षेत्रीय सेवा नेपाली संगठन चला रहे हैं ये 1990 से स्थापना गवर्नमेंट रजिस्ट्रेशन है तो आज हम लोग मेरा पिताजी का बरसी का तिथि था इसीलिए यहाँ में साहित्य सभा हॉल में सब गैदरिंग होके प्रोग्राम को सक्सेस करने में सहयोग दिया है और काल में हम लोग यहाँ में नॉर्थ ईस्ट रिजाइन सर्विस नेपाली एसोसिएशन प्लस साहित्य सभा कोहिमा दोनों का मेलजोल से हम लोग कृष्ण जन्माष्टमी प्रोग्राम भव्य रूप में मनाने का योजना है तो गाइड सबको नमस्कार वेलकम অহাকালিলৈ জন্মাষ্টমী আৰু ইয়াতে কহিমা সাহিত্য সভাত জন্মাষ্টমীও উপভোগ কৰা হ'ব তাতে ইয়াতে ডেক'ৰেশ্যনো কৰিছে ইয়াৰ গোটেই বিভিন্ন ধৰণৰ আপোনালোকৰ ট্ৰাইবছৰ লগ লাগি ইয়াতে কহিমাতে ইয়াতে জন্মাষ্টমীও পতা হ'ব চ' গাইজ লগত থাকক আৰু ভিডিঅ'টো চাই থাকক চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লগতে কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লগতে আপোনালোকে মোক আশীৰ্বাদ দিব আপোনালোকৰ আশীৰ্বাদ মোৰ কাৰণে বহুতেই প্ৰয়োজন জুছে বাই বাই আৰু জুছে বাই বাই Yes. হাতটো লিয়াই দিয়া কোৱাৰ্ট এটা বুলি কৈছে কোৱাৰ্ট এটা ওলালে লাজ লাগে লাজ একো নহয় লাজ লাগে